কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি আমি ওলালো গৰখীয়া মন্দিৰলৈ বুলি যেহেতু আজি পেগ ভাওনা আছে যেটো জন্মাষ্টমীৰ 5 দিন পিছত হয় বহুত দিন হল আপোনালোকৰ মাজলৈ মই ভিডিঅ' দিব পৰা নাই মাজত কিবা কিবি অসুবিধা আছিল তো তাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলো কিন্তু আজিৰ পৰা মই আপোনালোকৰ মাজলৈ ডেইলি মিনি ব্লগ এটা দিবলৈ চেষ্টা কৰিম বহুত দিনৰ মূৰত ভিডিঅ' দিছো যদি এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কিবা ভুল হলে কমেন্টৰ জৰিয়তে জনাব আৰু ইয়া তেওঁলোকে পেগ ভাওনা খেলিলে বাৰু যি কি নহওক আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কৰ পৰা চাই সেইটো জনাব তাৰ পিছত আমি পুচকা খাবলৈ গলো যেটো হল মোৰ মেইন মই দেখিলে একেবাৰে ৰবই নোৱাৰো খাও লাগি যায় আৰু তাৰ পিছত গলো পুচকা খোৱাৰ পিছত গলো আইসক্ৰীম কৰবাত ওলাই গলেতো আৰু খোৱাটো মেইনে হয় সেইকাৰণে পুচকা খোৱা হোৱাৰ পিছত গলো আইসক্ৰীম খাবলৈ আৰু মোৰ ভিডিঅ'বোৰ কৰ পৰা চাই আছে আৰু কেনে পায় কমেন্ট কৰি জনাব বাৰু আজিৰ ভিডিঅ'টো ইমানে আছিল